ইমান মিঠা মোৰ আজিলৈকে ক'তো খাইয়ে পোৱা নাই। বাবা তইনো কেলে কান্দি আছ কচোন? আইও হ'ব দে, আমাৰ দেউতা এতিয়া নহয় আগৰ পৰাই চোন এনেকুৱা। তাকেতো আজিলৈকে মই বাক এনেকে কনা দেখাই নাই। মই বাৰু হোষ্টেললৈ কেলে গুচি নগলো বাৰু। মই এতিয়াই যাওঁগে নেকি, যাওঁগে গম পাইছ, এতিয়াই যাওঁগে মই। পাগল হলে নি তই এতিয়া যাব পাৰিবি নি? এতিয়া যাব নোৱাৰ। এতিয়া যাব নোৱাৰো মানে কাইলৈ ৰাতিপুৱা যামগে বুলি ভাবিলো। আজি ৰাতি দেখোন টোপনি ক্ষতি হবই, কি বা কৰেহি ঠিক নাই, মদ খাই আহি পেলানি। সঁচাকে বাৰু দেউতাই কেলে বুজি নাপায় কচোন? আমিবোৰ এতিয়া ডাঙৰ হলো, মানুহৰ আগত লাজ পাওঁ নহয়, হয় নাই কচোন? কিমান লাজ পাওঁ বাৰু মানুহৰ আগত, দেউতাই কেলে বুজি নাপায় অকণমানো? জানো দেই। আজি দুদিনমান হ'ল গোলাপী দেখোন কামলৈ অহাই নাই। বৰ দিগদাৰ হৈছে, কঁকালটো ইমান বিষ হৈছে। মাতিবলৈও বেয়া পাইছোঁ নহয়। তাই আকৌ বিয়াখন হৈ গৈছেহে, এতিয়া আকৌ মাতিবলৈও বেয়া লাগে নহয়। যি হয় হ'ব আৰু, কেতিয়াহে আহিব আৰু। কাম কিন্তু নধৰা হৈ আছে, আহি কৰি থাকিব আৰু। আইঐ বিয়াখন হৈ গ'ল, কিনো প্ৰেজেণ্ট উঠিলে চোৱাগেই নাই নহয়। এই কামৰ কাৰণে ওলাই আহিবলৈও সময় পোৱা নাই। আইঐ বিয়াত যে মোক ইমান ধুনীয়া লাগিছিলে। ৰাণুৱে বৰ ধুনীয়া ধুনীয়া ফটো মাৰিছে নহয়, ইনষ্টাগ্ৰামত দিছেও, বৰ ধুনীয়া লাগিছে দেই। মই দিয়া কাপোৰযোৰ বাদে চাগে আৰু ভাল কাপোৰ উঠা নাই। কোনেনো দিব এইখন বিয়াত, কোনেও ভাল কাপোৰ নিদিয়ে আৰু। কোন নহয় ইমান টানকৈ ধৰিছে? কোন নহয়? এনেকৈ আনকালে কোনেও ধৰা নাই পাই। সৰুতে স্কুলত পঢ়ি থাকোঁতে এনেকৈ ধৰা আৰু। কোন নহয়? ইমান টানকৈ ধৰিছা? চাওঁ কোননো? আগতে এনেকৈ স্কুলত পঢ়ি থাকোঁতে ধৰা আৰু। এতিয়ানো বাৰু কোনে ধৰিলে হয় ইমান টানকৈ? চাওঁ কোন নহয়? মইহে। আইঐ ইমান টানকৈ ধৰিলা, মই চকুকেইটা একো দেখিয়ে পোৱা নাই। আপুনি নেদেখিলে হ'ব। আপোনালোকৰ ইমান টকা পইচা আছে নহয়, চকু লগাই ল'ব। আমাৰহে দিগদাৰ আকৌ, আমাৰ টকা পইচা নাই নহয়। কি কথা কোৱা টকা পইচা বাৰু ঢেৰ হ'ল বুলিয়েনো বাৰু নিজৰ চকুকেইটা আকৌ এৰুৱাই বেলেগকৈ সলাই আনিব পাৰি জানো বাৰু? সেইখন বাৰু কম জঞ্জাল নে বাৰু? আইও সেইকণ ধেমালি বুলিহে কয়। ইমান অকণমান চকুটো যেনিবা ধৰিলোৱে, চকু বেয়া নহয়। হেৰি আকৌ তুমি আকৌ এতিয়া সেই ধনী দুখীয়া কথা কৈছা। তোমালোকৰনো কি টকা পইচা নাই? তোমালোকৰ দেখোন টকা পইচা ঢেৰ। আৰু সেইদিনা মই বিয়াত দেখিছোঁ নহয়, ইমান দামী কাপোৰ পিন্ধিছা, তাতে ছানগ্লাছো পিন্ধি লৈছা, ইমান ধুনীয়াজনী লাগিছে। মই আৰু মানুহৰ আগত বৰকৈ প্ৰশংসা কৰি নাথাকিলোঁ আৰু। বৰ ধুনীয়া লাগিছিলে আকৌ দেই তোমাক। ৱাই ধুনীয়া দেখিব লাগিবই আকৌ। টকা পইচা মৰিলে কি লগত লৈ যাম নি? থকা দিনকেইটা ধুনীয়াকৈ পিন্ধিব লাগে, খাব লাগে, সেইটো কাৰণে আৰু মই পিন্ধো আৰু খাওঁ দেই। ব'লা আকৌ তেতিয়াহ'লে ভিতৰতে অকণমান কথাও পাতিম, বহিবা আহা। আইও এতিয়া আপোনালোকৰ ঘৰলৈ নাযাওঁ দেই, বিয়া ঘৰলৈ যাওঁ। কিনো উঠিলে আকৌ আজিলৈকে চোৱাগেই নাই নহয়। চাবলৈও মন যায় ন, বিয়াতনো কি প্ৰেজেণ্ট উঠিলে। যাই যদি ব'লক, খবৰ এটাও কৰি আহিম, কিনো উঠিলে চাইও আহিম। মই এতিয়া নাযাওঁ, মোৰ আকৌ সেই ঘৰতো মানুহ নাই নহয়। পিছে গোলাপীও এইকেইদিন কামলৈ অহা নাই, যাব লাগিছিলে বাৰু খবৰ এটা ল'বলৈ। এতিয়া নাযাওঁ আৰু, তুমিয়ে যোৱা। আৰু হেৰি আকৌ আমি সেই বিয়াত কি উঠিলে চালোগৈ নহয়, আকৌ এবাৰ গ'লে কথাটো বেয়াহে হ'ব। তুমিয়ে যোৱা, চাই থৈ আহাগৈ। আপুনি নাযায় তেতিয়াহ'লে ময়ে যাওঁ আৰু দেই। তাৰ পৰা আহি এপাক সোমাবও পাৰোঁ দেই। যাওঁ, ভিনিয়েক আৰু খোলালীয়েকে কিনো কৰি আছে, বৰ প্ৰেম নহয় আকৌ ভিনিয়েক খোলালীয়েক দুইটা। আইও বৰ তেজ খাতি মানুহ এজনী। ভিনিয়েক খোলালীয়েকৰ কথাটো তাই মানে এতিয়াও মনৰ পৰা পাহৰাই নাই, দেখিছনে বাৰু? কি যে হ'ব আমাৰ ঘৰখনৰ। ইফালে মোৰ পঢ়া শুনাও নাই, কোম্পানীত চাকৰি কৰিবলৈ যাবলৈও নিদিয়ে। কি হ'লনো? বা বোলো তোক আজিলৈকে মই এনেকে কন্দা দেখাই নাই। কচোন বাৰু, মইতো নিজৰ ভনী নহয় জানো? বা বোলো ৰাণু, তোৰ বাৰু কলেজত লোৱা ভাল লাগিছে নি? কেলে বাৰু? এনেই সুধিছোঁ। তই এইফালে বাহিৰত থাক আৰু দেখিবলৈও তই ধুনীয়া। তোক বাৰু কলেজত এটালৈ প্ৰপ'জ কৰা নাইনে?
প্ৰপ'জ কৰোঁতে কৰিছে, খালি মইহে একচেপ্ট কৰা নাই। কাৰণ কেলৈ চা, একচেপ্ট কৰিলে আকৌ আমাৰ ঘৰলৈ আহিব বিচাৰিব, ঘৰ এনেকুৱা, আকৌ দেউতাই মদ খাই থাকে, সেইটো কাৰণেই। কিন্তু আছে হয় নাই তো থাকোঁতে এটা আছে মানে আৰু। অ' বা তহঁতি ইয়াত কথা পাতি আছ বহি পেলানি, ভিতৰত যে ডাঙৰ বাই ইমান ডাঙৰকৈ চিঞৰিছে কান্দি আছে শুনা নাই নেকি? বায়ে আকৌ কেলে কান্দিছে? বায়ে কান্দি আছে, বল 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 বল। বা তইনো কেলে কান্দি আছ কচোন? আইঅ হ'ব দে, আমাৰ দেউতা এতিয়া নহয় নহয়, আগৰ পৰাই চোন এনেকুৱা। তাকেইতো আজিলৈকে মই বাক এনেকৈ কন্দা দেখাই নাই। কথাটো সেইটো, আচলতে আমাৰ বাক যদি বিয়া দি দিওঁ এনেকে কান্দিব ন, কিমান বেয়া লাগিব, আমাক গোটেই তিনিজনীকে এৰি থৈ গুচি যাব, বিয়া হ'ব। সেইটো কাৰণে তাই প্ৰেক্টিচ কৰি আছে। হাঁহিবলৈ আহিছ তহঁতি? তহঁতৰ মূৰত কি ঘিউ নাই হা? বাপেৰে যে মদ খাই কিমান অশান্তি কৰি আছে। এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা সাতটাহে হাঁহৰ পোৱালি আছেচোন। ৰাতিপুৱা মই মেলি দিওঁতে 10টাই আছিলে। সেয়া ছোৱালীকেইজনীৰ লগত বহি লেকচাৰ মাৰি থাকিলোঁ, হাঁহ পোৱালি চাবলৈ সময় নহয়। বাপেকটো মদ খাই আহিলে, সেয়া দনহাই হ'ল, তেনেকৈ পাৰেই হ'ল দিনটো। হেঁপাই নিলে চাগে। এটা হাঁহ পোৱালি ডাঙৰ হ'লে 500-600 টকা পাওঁ। ৰাণু হোষ্টেলৰ ফিজটোকে দিবলৈ হয়। পঢ়াইছোঁ ইমান কষ্ট কৰি ছোৱালীজনী। দুখীয়া হ'লেও হাঁহে পাৰৱে গৰুৱে ছাগলীয়ে কৰি লৈছোঁ। হ'লেও মানুহটোৱে মদটোপা খাই থকাৰ কাৰণে আৰু মুঠতে অকল মদটোৱে জানো হয়? মানুহটো কেলে ইমান নাৰীৰ প্ৰতি দুৰ্বলতা মই ক'বই নোৱাৰোঁ। ইমান পৰ নাৰীৰ প্ৰতি দুৰ্বলতা মানে মই কি কৰোঁ? মোৰ জীৱনটোক লৈ ইমান হতাশা উপজিছে, মই কি কৰোঁ বাৰু? দেউতা হ'ল এনেকুৱা, ঘৰ হ'ল এনেকুৱা, ঘৰত ল'ৰা এটাও নাই। ল'ৰা এটা থকা হ'লেও মই অলপ সাহস পালোঁহেঁতেন, দাদা এটা থকা হ'লে। ইফালে ভগৱানে মোক ছোৱালী কৰি দিলে, মোৰ ইফালে ছোৱালী হ'বলৈ অলপো মনেই নাই। মানুহৰ মুখত কথাবোৰ শুনি শুনি মোৰ লাজেই লাগে, নিজকে থু মাৰি দিবলৈ মন যায়। ৰিণিমাৰ বিয়াত এতিয়া গাঁৱৰ বোলে মাইকী মানুহ কেইবাজনী গাটো ঘঁহাই থৈ গৈছে। মানুহকেইজনীয়ে কৈছে নহয় মোক পিছত, আপোনালোকৰ মলুৱাই বোলে দাঁতিয়েদি পাৰ হৈ গ'লে গাটো লগাওঁ বুলিয়ে লগাই থৈ যায় বোলে। সেইবোৰ বাৰু আজিকালি মানুহে বুজি নাপায় নি বাৰু? অকা মকা মানুহ নহয়। মানুহে চুই চালেতো গম পায় ন, কি ভাৱত চুইছে, ভালতে চুইছে নে বেয়াতে চুইছে। মাইকী মানুহৰ গাতহে গা ঘঁহাবলৈ পায়। এনেকুৱা পপীয়া মানুহ এটা পালোঁ কেলে? কৃষ্ণ প্ৰভু, এইজনীক যে আজি দেখিলে হয় আৰু দেই। চালা ভনীয়েকৰ বিয়া পাতি গ'ল, মোক খবৰ এটাকে নিদিলে। পাহৰিবও পাৰে বাৰু। যি হ'ল আজি সোমাই দিওঁ নেকি? নাই পাই, এনেকৈ সোমাই দিলে বৰ দিগদাৰ হৈ যাব। প্ৰথমতে মোৰ প্ৰতি তাইৰ আন্তৰিকতাখিনি আনি ল'ব লাগিব, তাৰপিছতে সোমাব লাগিব। যাওঁ এতিয়া। সেইদিনা আমাৰ ঘৰলৈ অহা ল'ৰাজনচোন। বৰ ডাঙৰ কথা হ'ল দেই। গধূলিকৈ ঘৰত তাণ্ডৱ দেখাম বুলি ক'লোঁ, এতিয়া ক'ত পাওঁ পইচা চোলা একণ খাবলৈ? যিকণ খাই আছিলোঁ সেইকণো নিচা ফাটো অৱস্থা। মানে কি কৰোঁ? নোলোৱা কিবা এটা ব্যৱস্থা কৰিব লাগিব তই। মই আজি ৰাস্তাই যোৱা মানুহ ধৰি মই পইচা থপিয়াই ল'ম তেহেঁতৰ পৰা। মলুৱা আজি ডকাইতৰ ৰূপত প্ৰৱেশ কৰিব। মলুৱা ডকাইত শুনিবলৈ ইমান ভাল লগা নাই নি বাৰু? মলুৱা গব্বৰ ডকাইত। য়েছ। গোলাপী কি হ'ল? চোতালতে মন মাৰি বহি আছ যে? কি হ'ল? একো হোৱা নাই। হাঁহৰ পোৱালি 10টা আছিলে, তাৰে 3টা কেতিয়ানো হেঁপাই নিলে নে কিহবাই খালে নে একোৱে ধৰিব পৰা নাই। তাকে মনটো ভাল লাগি থকা নাই অ'। আইঐ, হাঁহ পোৱালি বান্ধি থবি ক। এইকেইটা দিনত কাউৰী আহে, হেঁপাই নিয়ে, নেউলে নিয়ে, তোৰ যিকেইটা হাঁহ পোৱালি আছে তাকো নাইকিয়াই হ'ব। আইঐ,
এনেকৈ হ'লে মই বহিব নোৱাৰোঁ দেই, একদম কঁকাল বিষাই গৈছে। ভাতটো আমি টেবুলতহে খাওঁ। তামোল এটাও নাইকিয়া হ'ল দিবলৈ। বিয়া তামোলবোৰ পতাপত সেইখন নহয়, কাটি থোৱা আছিলে এখন বতাতে, তাকে দিছোঁ, খাচোন। তামোলনো কিনো খাম আৰু, অলপ পাছতে খাম আৰু। মই আকৌ অহাই নাই নহয় বিয়াৰ পাছত। কিনো প্ৰেজেণ্ট উঠিলে বোলো চাই আহোঁগৈ, কিমানো দামী দামী কাপোৰ কানি উঠিলে, এতিয়া গহনা উঠিলে। আমাৰ বিয়াত ক'ৰ পৰা কি উঠিব, বস্তু উঠিব বুলি বিয়াখন নাই পতা নহয়। তাই ৰিণিমাই অল্প উৎপাত কৰিলে নি বিয়াখন পাতিব লাগে বুলি, সেইকাৰণেহে পাতিলোঁ। কিবা কিবি উঠিলে আৰু। তই দিয়া কাপোৰযোৰ খালি বৰ ধুনীয়া লাগিছে আকৌ দেই। যিমানে চাইছে চবেই কৈছে কাপোৰযোৰ কিন্তু ভাল লাগিছে বুলি। তাকে আকৌ ৰাণুৱে কৈছে বোলে হোষ্টেললৈ যাওঁতে হেনো সেইযোৰ লৈ যাব, তাতে বোলে ৰিল চিল বনাব, কিবা কিবি হেনো ক'ৰবালৈ যাব লগা হ'লে পিন্ধিব, সেই বুলি কৈছে। কিবা কিবি পাতি থাকে নহয় কলেজবোৰত, আজিকালি ঢেৰ কিবা কিবি পাতে। সেই তাইক ফোন এটা লৈ দিলোঁ, তাকে কিবা কিবি বনাইছে। তাই কৈছে মা বোলে হেৰি ইনষ্টাগ্ৰাম নে কি, ভালকৈ মই নেজানোৱেই, সেইটোত বোলে ফটো চটো দি থাকিলে, ৰিল চিল দি থাকিলে হেনো কিবা কিবি পইচা পাতি পাম নে কিবা বুলি কৈছে আৰু। মই ইমান নাজানো সেইবোৰ কথা। আজিকালি আকৌ এনেই ৰিল বনালে নহ'ব নহয়। দেহা আধা উলিয়াই ৰিল বনাব লাগিব, তেতিয়াহে পইচা পায়। কি তেনেকুৱা নেকি কথাবোৰ? মই লাগিলে পইচাই নালাগে ঘটিব ছোৱালীয়ে দেই, কৈ দিম, কিন্তু মই দেহৰ আধা উলিয়াই দেখাবলৈ ক'ব নোৱাৰোঁ দেই মাকজনী হৈ। তহঁতি গোটেই তিনিজনী দেখোন মেকে আহি পিনি দৰ্জা মুখত ৰৈ দিলিহি, কি হ'লনো? বাইৰে ক'ত গ'ল, দেখা নাই যে? মা বায়ে পাকঘৰত কান্দি আছে। কেলে? নাজানো নহয়। কেলে কান্দি আছিলে ডাঙৰজনী? কিবা ল'ৰা ছোৱা ভাল পায় নেকি আকৌ? ক'ৰপানো ল'ৰা ছোৱা ভাল পাব? এজনীও ভাল পোৱা চাল পোৱা নাই। আমাৰ বাপেকটো স্বভাৱটো ইমান বেয়া। অলপ আগতে আমি গোটেই চাৰিজনীয়ে কথা চথা পাতি ফূৰ্তি ফাৰ্তা কৰি আছিলোঁহে। ক'তনো পইচা পাইছে ক'ব নোৱাৰোঁ আৰু, ঘৰত আকৌ পইচা এটকা দিব নোৱাৰে। মদ এসোপা খাই আহি পেলানি মোক উৎপাত কৰিছেহি, মাৰপিট কৰিছেহি। এইবোৰত দিছে, এইবোৰ একদম হাড় বিষাই গৈছেগৈ। মই যে কথাই ক'ব পৰা নাই, এইবোৰ বিষাই গৈছেগৈ গোটেই। ইহঁত কিজনীয়েনো কি কৰি আছিলে? তোক যদি বাপেকে মাৰিছিলে, ইহঁতি এৰুৱাই দিব নোৱাৰিলে নে? এইবোৰত যে মাৰিলে অল্প বিষাই নেকি? তই কেনেকৈ সহ্য কৰ? মন গৈছিলে দুচাটমান লগাই দিবলৈ, এনেকুৱা অসুৰ দেউতাক থাকেনে? ময়ো কেতিয়াবা দিম, চাই আছোঁ, অলপ ডাঙৰ হৈ লওঁ তাৰপিছত দিম। নালাগে তহঁতি বাপেৰলৈ হাত নাদাঙিবি। যিমান যি হ'লেও তহঁতৰ নিজৰে বাপেৰ ন। বাপেৰ নোহোৱাকৈ জানো এই পৃথিৱীখনলৈ আহিব পাৰিলিহেঁতেন? বয়স আছে কাৰণে মদ চদ খাই পাগল হৈছে, এনেও লাহেকৈ বুঢ়া হৈ পেলানি তহঁতৰ তলতে থাকিব। তহঁতি যি কৰ তাকে শুনিব। মই ছোৱালীকেইজনীক কৈছোঁ, বাপেৰে যিমান উৎপাত নকৰিলেও, মোক মাৰ ধৰ কৰিলেও তহঁতি কিন্তু বাপেৰৰ গাত হাত নুতুলিবি। সেইকাৰণেহে সিহঁতি ধৈৰ্য ধৰি আছে। ছোৱালীৰ কাৰণেহে এতিয়া ধৈৰ্য ধৰি আছে। ল'ৰা হোৱা হ'লে কোনদিনাখন বাপেকক দিলেহেঁতেন নহয়, ঠিকনাই নাছিলে। যিখনে হ'ল আৰু দেই। তামোলো নাখাওঁহে মই, যাওঁহে। আকৌ মলুৱাই আহি মোক দেখিবলৈ হ'লে একদম কাজিয়াহে হ'ব দেই। এনেও মোৰ দেখিবলৈ মন নাযায় মলুৱা। গৈ থাকোঁ দেই মই। পিকুদাহঁতক খুৰী, আমাৰ দেউতাৰ লগত যদি বিয়া হোৱাহেঁতেন সদায়ে দন লাগিলেহেঁতেন, হয় নাই বাৰু? এতিয়া আমাৰ মা বুলিহে সহ্য কৰি আছে, হয় নাই মা?